হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আপোনালোকে বেয়া ভিডিঅ'বোৰ কেনেকৈ চাব পাৰিব। বেয়া ভিডিঅ'বোৰ চাবলৈ আপোনালোকে ব্ৰাউজাৰত গৈ সাৰ্চ কৰে। আজি মই আপোনালোকক দেখুৱাম আপোনালোকে বেয়া ভিডিঅ'বোৰ লাইভ দেখিবলৈ পাব। এইবোৰ আপোনালোকে লাইভ চাব পাৰিব। মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত সোমাই যাব। মই ক্ৰম ব্ৰাউজাৰত সোমাই গৈছোঁ। অহাৰ পিছত ইয়াত সাৰ্চ কৰিব HQ টিভি লিখি সাৰ্চ দিব। দিয়াৰ পিছত আপোনালোকে ক্লিক কৰি দিব। গ'ত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাৰ্ষ্টত এই ৱেবছাইটত ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত থ্ৰী লাইনছ আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত এনেকুৱা অপশ্যন আহি যাব, আপোনালোকে বেক হৈ যাব। বেক হৈ আকৌ ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে এনেকুৱা অপশ্যন আহি যাব, আকৌ বেক হৈ যায় আকৌ ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে চেনেল অপশ্যন শ্ব' হৈছে। আপোনালোকে এই চেনেল অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত নিউজ চাব পাৰিব। ইয়াৰ পৰা আপোনালোকে চিনেমা চাব পাৰিব আৰু 18+ ভিডিঅ'বোৰ চাব পাৰিব। এই দেখিবলৈ পাইছে 18+ এইবোৰ ভিডিঅ' আপোনালোকে লাইভ চাব পাৰিব। আপোনালোকে ইয়াৰ পৰা মুভিও লাইভ দেখিবলৈ পাব, নিউজো চাব পাৰিব। আপোনালোকে আৰু এটা প্ৰচেছ দেখুৱাই আছোঁ। আপোনালোকে এই অপশ্যনত আহি যাব। মই বেক কৰিছোঁ। আপোনালোকে ইয়াত চেনেলত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে চেনেলত ক্লিক কৰি দিলেও আপোনালোকে সেই প্ৰচেছত আহি যাব। দেখিবলৈ পাইছে মই আগত যেনেকৈ আহিছিলোঁ সেনেকৈ আপোনালোকেও আহি যাব। এইবোৰত আহিও আপোনালোকে দেখিবলৈ পাব, বেয়া ভিডিঅ'বোৰ দেখিবলৈ পাব। আপোনালোকে ইয়াতো দেখিবলৈ পাব। আপোনালোকে এইবোৰত আহি আপোনালোকে বেয়া ভিডিঅ'বোৰ চাব পাৰিব। আপোনালোকে এই ৱেবছাইটত আহিব। আপোনালোকে এই ৱেবছাইটত আহিব নোৱাৰিব। এই ৱেবছাইটত আহিলে আপোনালোকে বেয়া ভিডিঅ'বোৰ চাব পাৰিব, কিন্তু ইমান ভাল নহয়। আপোনালোকে এই ৱেবছাইটত আহিব। আজি ইমানলৈকে ভিডিঅ'টো যদি আপোনালোকক অলপ ভাল লাগি থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাই দিব।